বস্তু চাওক কি ধুনীয়াকৈ বনাইছে। ইয়াত মানে আপোনাৰ চেলফি লোৱাৰ কাৰণে বনাইছে। ইয়াত তাৰমানে চেলফি উঠিব পাৰে, বহি কিনে চেলফি উঠাব পাৰে, বহাৰ চিষ্টেমো কৰি দিছে। তাৰপিছত এইবিলাক চব পাথৰ, এইগিলা তাৰমানে ৰং কৰিছে এইগিলা চব। এয়া চাওক ধুনীয়া কি দৃশ্য, মানে এবাৰ চালে মানে মনটো ভৰি যায়। হে গাইস, আজি মই পাৰ্কত যাই আছো। মোৰ নানীৰ ঘৰত যাই আছো। বিয়া খাবলৈ আহিছিলো, কিন্তু ফুৰিবলৈ যাই আছো পাৰ্কত। মোৰ বাইক চলি আছে, মোৰ মামা। আমি গৈ আছো। চাই থাকক আপোনালোকে, দেখক ভিডিঅ'টো চাই ইণ্টাৰেষ্ট হ'ব। চাওক মই পাকা ৰাস্তাত আহিছো আৰু এয়া পকী ৰাস্তা। মোৰ মামা গাড়ী চলি আছে। আৰু মোৰ মামাক কিবা ক'বলৈ কথা আছে। নমস্কাৰ বন্ধুসকল, মোৰ ফেচবুক বন্ধুসকল। মই মোৰ ভাগিনৰ লগত আহিছোঁ আজি ফুৰিবলৈ। ভাগিন মোৰ ঘৰত আহিছে, মানে মোক কৈ আছে, মামা মোৰ ইউটিউব চেনেল আছে, মই ব্লগ শ্লগ বনাওঁ, মোৰ লগত ফুৰিবলৈ যাব লাগিব। ঠিক আছে সকলো যাওঁ। ভাগিনে কৈছে, মৰমৰ ভাগিন, ভাগিনৰ মৰমটো গম পায়ে সকলোৱে, হয় না নহয় জনাব, কমেণ্টত জনাব কিন্তু। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। এতিয়া আমি যাবলৈ ওলাইছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ মুকলমুৱা ৰোডত, গংগা যমুনা ৰিজৰ্ট, তাতে গৈ আছোঁ। তাতে যাই আৰু আপোনালোকক ধুনীয়া প্ৰাকৃতিক দৃশ্য দেখাম বুলি ভাবিছোঁ। আপোনালোকে পোনে পোনে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো চাই মজা পাব। আৰু হে দোস্ত চাওক, পায়ে গ'লো। হে দোস্ত, পাৰ্কৰ ওচৰা-ওচৰি আহি গ'লো, পকী ৰাস্তাত। চাওক বাইক চলাই আছোঁ বৰষুণৰ মাজে, বৰষুণ দি আছে। আমি ৰিজৰ্ট পালোঁ, গংগা যমুনা ৰিজৰ্ট। ৰাস্তাটো দেখাই দিয়া ভাবি, ৰ'দটো দেখাই দিয়া। চাৰিওফালে ফিচাৰীৰ মাজেৰে গংগা যমুনা ৰিজৰ্ট, পাৰ্কৰ নিচিনা। ইয়াত আৰু চব পায় আৰু টেনশ্যন নাই। হোটেলো বুক কৰিব পাৰে, আপোনালোকে আহিব পাৰে। আপোনালোকক দেখাম, চাব, বঢ়িয়া মজা আহিব ভিডিঅ'টো চাই কেনে। আৰু পাৰ্কৰ ওচৰা-ওচৰি আহি পালোঁ। চাওক দোস্ত, কিবা কাম চলি আছে নেকি? চাওক পাৰ্কৰ গেট হয় এইটো। চাওক গংগা যমুনা পাৰ্ক। বৰষুণ দি আছে, ইয়াত চাওক ৰাস্তাত পানী। আৰু নালাগিব এতিয়া, কাৰণ মানুহ নাই এতিয়া, মানে বৰষুণ হৈ আছে। এতিয়া মানে আমি অকলে ঘূৰিব লাগিব গোটাই এৰিয়াটো। চাওক পাৰ্কত আহিলোঁ। মজা লাগিব। আহিলোঁ, ফাইনেলি আমি আহি পালোঁ। এইয়া মজা আহিব পাৰে আপোনালোকে। ধুনীয়া পাৰ্কটো ধুনীয়া, মজা। গাড়ীটো পাৰ্কিং কৰি থ'ব। আৰু এয়া মোৰ বাইকটো থৈ দিলোঁ। এতিয়া খোজকাঢ়ি যাব লাগিব। আহা মামা। আৰু সেইটো চাওক, বৰষুণ কেইটালৈ আহিছে।
আৰু মই এতিয়া অলপ সময় ৰেষ্ট কৰোঁ। চাওক ফ্ৰিজটো গৰম হৈ আছে। আৰু এতিয়া ভিতৰত প্ৰৱেশ কৰিলোঁ। মোৰ মামা কমলা বাচন খাই আছে। আৰু দেখক মই যাই আছোঁ। চাওক মজা। আৰু এয়া চাওক ছাগলী, ইমান ডাঙৰ ছাগলী মই জীৱনতো দেখা নাই। চাওক চাওক, এইটো ৰামপাটা হয় নেকি, তাই গন্ধ। আৰু চলো এইটো চাৰি এৰি দিয়ক। বুম, মজা। বস্তু চাওক কি ধুনীয়াকৈ বনাইছে। ইয়াত মানে আপোনাৰ চেল্ফি লোৱাৰ কাৰণে বনাইছে। ইয়াত তাৰমানে চেল্ফি উঠিব পাৰে, বহি কিনে চেল্ফি উঠাব পাৰে না, বহাৰ চিষ্টেমো কৰি দিছে। তাৰপিছত এইবিলাক চব পাথৰ, এইগিলা তাৰমানে ৰং কৰিছে এইগিলা চব। এয়া চাওক ধুনীয়া কি দৃশ্য, মানে এবাৰ চালে মানে মনটো ভৰি যায় আৰু এনেকুৱা। আৰু এতিয়া দলঙত উঠো। মজা। আৰু এয়া আৰু এতিয়া চলক ডাইনাছৰ মজা। আৰু ইয়াতে গছ ফুল আৰু মই আৰু এটা চাইটত আহিলোঁ। দেখক এইটো ধুনীয়া। মোৰ মামাই জুলুঙা খেলি আছে। চাওক দোস্ত, চাওক মোৰ মামা জুলুঙা খেলি আছে, ময়ো খেলিম ৰবা। দোস্ত চাওক ময়ো জুলুঙা খেলি আছোঁ। মজা। চাওক আৰু কি ধুনীয়া ধুনীয়া ছোৱালী আহিছে চাবলৈ। আৰু ফেমিলিৰ সকলো মানুহ আহে ইয়াত, আপোনালোকে আহিব পাৰে। ধুনীয়া এটা দৃশ্য, গাঁৱলীয়া এলেকাত বঢ়িয়া জেগা। আৰু হে গাইস, বেলেগ কিবা চাওঁ আমি। এইটো মজা। এইটো ৰঙা চাওঁ, এইটো কেনেকুৱা লাগিছে ভাগিন আহি কিনে ইয়াতে? মজা লাগে, ভাল লাগিছে না? আৰু কিবা থাকিলে আৰু মজা লাগতো। আচ্ছা গোবৰ আনবা গৈছে, গোবৰ আচলতে আজি বতৰটো অলপ কেনেকুৱা হৈ আছে, বৰষুণ দি আছে বা আৰু চাওক ফুল গছ লগাই দিব। আৰু আপোনালোকে আহিব পাৰে। চাওক আৰু হয়তো মন্দিৰত যাব। আৰু দেখক আকৌ জুলুঙা খেলিব। মজা। বুম। আৰু চাওক কিবা গছ দিছে। আৰু মই এই দেখক ইয়াতে মাছ আছে। চাওক আৰু ইয়াতে একটা বস্তু নেদেখিলোঁ, সুইমিং পুল। সেই বস্তু মই কৈছিলোঁ যে এটাৰ ওপৰত মজা।
চাওক মস্ত মই এটা চুমা দিয়ক দোস্ত চাওক 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 না মজা আৰু মোৰ মামা ক'ত গৈছে বিচাৰি লওক পাই গৈছোঁ হওতো মোৰ মামা চাওক দোস্ত চলক এতিয়া মোৰ মামাক লগত যাওঁ মোৰ মামাৰ লগত লগ কৰিব অলপ সময় পিছত চাওক পাৰ্ক মজা আৰু এটা জুলুঙা পাই গ'লোঁ চাওক এইটো অলপ বহিলোঁ আৰু এতিয়া মই আৰু এটা জুলুঙাত সোমাওঁ মামা বহা মামাৰ লগত খেলি আছোঁ চাওক মজা 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 গাইছো আৰু মই ইয়াত উঠো চাওক মাই গড চাওক ইয়াৰ পানী চাওক চাওক মই যদি নামো কি হ'ব দিব নালাগে আৰু আপোনালোকে কমেণ্টত বিচাৰিব যে মানুহ ইমান কম কিয় আচলতে আজি বেয়া বতৰ সেইকাৰণে মানুহবিলাক আহিব নোৱাৰে কিন্তু তথাপিও মই আহিছোঁ আপোনালোকৰ ভিডিঅ' আপলোড দিবলৈ চাওক আৰু এয়া পাহৰি গৈছোঁ মই ইয়াত উঠোঁ একেলা একেলা খেলিব লাগিবতো আৰু মই এতিয়া উঠোঁ এতিয়া আপোনালোকক উঠাই দেখাই দিয়ক মজা মজা আৰু মোৰ মামা এতিয়া চাওক আহক আৰু এটা বস্তু দেখাম মই এতিয়া মোৰ মামাক কি দেখাই চাওক মানে ইয়াত পখিলা চাওক কি ধুনীয়াকৈ বনাইছে ইয়াত মানে আহি কিনে চেল্ফি উঠিব পাৰে কি মজা লাগে চাওক কি মজাকৈ বনাইছে পখিলা একদম ৰিয়েল চেল্ফি উঠিব পাৰে ভাগিন খেলি আছে এইফালে কি মজা মানে একচুৱেলি মই ভিডিঅ' নকৰোঁ ভাগিনে কৰে মই আজি প্ৰথম ফেচবুক চাও এইসব টায়ার রং কৰিছে ইয়াত মানে উঠি সেলফি উঠিব পাৰে ভাগিন উঠি গৈছে একদম সেলফি বান্দৰৰ নিচিনা আৰু এয়া মানুহ পৰি গৈছে আচলতে মানুহ নহয় বনাইছে মালিকে চাওক মই ভাবিছোঁ সঁচাই মানুহ পৰিছে মই বচাব কাৰণে আহিছোঁ আৰু এতিয়া পাৰ্কৰ চাৰিওফালে আপোনালোকক দেখাব বিচাৰিছোঁ চাওক
আৰু এয়া আকৌ দলং পাইলোঁ। চাওক মজা, এইটো ধুনীয়া। আৰু এইটো হোটেল হয়, হোটেল আৰু চাওক দোস্ত, এইটো মই অলপ সময় ৰেষ্ট লওঁ। আৰু মোৰ মামা হোটেলৰ মালিকৰ লগত কিবা কথা কৈ আছিল, অলপ সময় ৰেষ্ট ল'ব লাগিব আপোনালোকৰ। মামাৰ কথা পাতি শেষ হ'ল আৰু চাওক। তো আমাৰ সকলো বস্তু চাৱা হ'ল, এতিয়া মানে চাৰিও চাইডৰ দৃশ্য দেখাই আছোঁ। ইয়াত বহিব পাৰে, ইয়াত মানে বহি কথা পাতিলে কি মজা লাগিব না? মজা। গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰে বা ফ্ৰেণ্ড। তাৰমানে ভাগিন সৰুতো ক'লেও তাৰমানে বুজি নাপায়, মানে জানে মামা। এতিয়া আহিলোঁ, মৰমো লাগে। এতিয়া অলপ বেয়াকৈ ক'বও নোৱাৰোঁ, খং কৰি ক'বও নোৱাৰোঁ ভাগিনী মনত। হে দোস্ত, মই এটা বস্তু পাহৰি গৈছিলোঁ। আৰু চাওক ডিম্পুদাৰ ফটো ইয়াত লগাইছে, চাওক। এতিয়া মই মোৰ মামাৰ বাইকত উঠোঁ। আৰু মই ভিডিঅ'টো এতিয়া শেষ কৰিলোঁ। ভিডিঅ'টোত কিবা ভুল হ'লে ক্ষমা কৰি দিব। আৰু ভিডিঅ' এতিয়া